নমস্কাৰ বন্ধুসকল, কি খবৰ? মৌচম ব্লগ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এটা অদ্ভুত অলৌকিক শক্তি থকা এটা দমকল দেখুৱাম। আপোনালোকে দেখি আৰু বিশ্বাস কৰিব নোৱাৰিব পাৰে, কাৰণ যদি আপোনালোকে ভিতৰৰ কথাখিনি নাজানে। বলক মই সেই দমকলটো দেখুৱাই আছোঁ। বলক, এইটোৱে হৈছে সেই অদ্ভুত দমকলটো, বা এই অলৌকিক শক্তি থকা দমকলটো, যিটো দমকলে নিজে নিজে অনাশাৰে পানী ওলাই থাকে। কোনো কাৰণৰ মানে শেষেই নহয় পানী। চাওক, আপোনালোকে নিশ্চয় আগত দেখিছে নে নাই নাজানো, সেইটো চাওক হয়নে নহয়। আপোনালোকে বিশ্বাস কৰিব পাৰিছে নে নাই নাজানো। আৰু সেইটো চাওক, এটা সঁচা কাহিনী। এই দমকলটো চাওক, কোনো মানুহে মাৰিব দৰকাৰ নাই, একো কৰিব দৰকাৰ নাই, খালি পানী ওলাই থাকে, কেৱল ওলাইহে থাকে। চাওক, আচলতে ইয়াৰ এটা কাৰণ আছে। সেই কাৰণটোৰ কাৰণে ই এনেকৈ পানী ওলাই থাকে। বাৰু যিবোৰে দেখিছে বা যিবোৰে জানে এনেকুৱা দমকলৰ বিষয়ে, আচলতে তেখেতলোকে আচৰিত নহ'ব। বিশেষকৈ আমাৰ গাঁওখনৰ মানুহবিলাকে আচৰিত নহয়, কাৰণ আমাৰ গাঁওখনৰ মানুহবিলাকে দেখি আছে যে এইটো বস্তুটো হৈ আছে। কাৰণ আমাৰ বিশেষকৈ বাৰিষা সময় এইটো দেখা পোৱা যায়। যেতিয়া কপিলি পানী বাঢ়ে, কপিলি যেতিয়া পাৰ ঘূৰে, পানী যেতিয়া বেছিকৈ বাঢ়ে, তেতিয়া এইটো কাৰণ দেখিবলৈ পোৱা যায়। আমাৰ প্ৰত্যেকৰ গাঁৱৰ ঘৰে ঘৰে, আমাৰ গাঁৱৰ প্ৰত্যেক ঘৰে ঘৰে এনেদৰে দমকলৰ অহৰহ পানী ওলাই থাকে। চাওক, মাৰিব দৰকাৰ নাই। আচলতে মূল কাৰণটো সেইটোৱে। একো অলৌকিক শক্তি নাই, একো যাদুঘৰ দমকল নহয়। আচলতে পানী বঢ়াৰ কাৰণেহে পানী মানে এনেকৈ নিজে ওলাই থাকে। আচলতে মূল কাৰণটো সেইটোৱে, একো নাই। আৰু ইয়াত পানী ওলালে গম পাওঁ যে নিশ্চয় নদী বেছিকৈ বাঢ়িছে বা কপিলি বেছিকৈ বাঢ়িছে, সেইটো কাৰণে পানী ওলাই আছে। যদি এনেকৈ পানী নোলায়, যদি সাৰুৱা তেল ওলাই হয়, তেতিয়া আমাৰ গাঁওখন কম ডেভেলপ হ'লেই হয়নে বাৰু। যদি অকল সাৰুৱা তেলকে ওলালে হয়, সেইটো নহ'লে ওলাইছে পানীহে, সেইকাৰণে কাম নাই।